নমস্কাৰ, মই আজি লাখ লাখ মানুহৰ বাবে লৈছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। ডাঙৰ খবৰ, নতুন বছৰত আহি আছে নতুন চৰকাৰী ঘৰ। 30 লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ। চৰকাৰী ঘৰ লাভ কৰিবলৈ হ'লে আপোনালোকৰ কৰিব লাগিব 5টা গুৰুত্বপূৰ্ণ কাম। কি 5টা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব আজি আপোনালোকক এই খবৰৰ সৈতে জনাই দিম। এনে ধৰণৰ খবৰসমূহ পাবলৈ আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰি ৰাখিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলো মানুহে এই 5টা গুৰুত্বপূৰ্ণ কাম কৰে, নহ'লে আপোনালোকে লাভ নকৰিবও পাৰে চৰকাৰী ঘৰৰ ধন। লাখ লাখ মানুহৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। 30 লাখ নতুন চৰকাৰী ঘৰৰ ধন লাভ কৰিবলৈ 5টা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। আপোনালোকৰ 1 নম্বৰত আছে জব কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক বা KYC কৰিব লাগিব। আপোনালোকে জব কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কেনেকৈ কৰিব? কৰিবলৈ হ'লে আপোনালোকৰ গাঁও পঞ্চায়তত গৈ জব কাৰ্ড আৰু আধাৰ কাৰ্ড লৈ যাব। গাঁও পঞ্চায়তৰ পৰাই আপোনালোকক জব কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰি দিব। 2 নম্বৰত আছে বেংক একাউণ্টৰ লগত আধাৰ DBT লিংক কৰিব লাগিব। আজিকালি চৰকাৰী ধন পাবলৈ হ'লে DBT লিংক লাগে, সেইবাবে DBT লিংক কৰি লওক। যিকোনো চৰকাৰী ধন পাবলৈ আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ DBT লিংক কৰিব লাগিব। যিটো বেংক আছে আপোনালোকে DBT লিংক কৰি লওক। মই আজি আপোনালোকৰ বাবে লৈছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। 3 নম্বৰত হৈছে আধাৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰ লিংক কৰিব লাগিব। আপোনালোকৰ আধাৰ কাৰ্ডত যদি মোবাইল নাম্বাৰ হেৰাই গৈছে তেনেহ'লে আপোনালোকে লিংক কৰি লওক। 4 নম্বৰত হৈছে বেংক একাউণ্টৰ লগত মোবাইল নাম্বাৰ লিংক। আপোনালোকৰ বেংক একাউণ্টৰ লগত মোবাইল নাম্বাৰ লিংক কৰি লওক। 5 নম্বৰত আছে জব কাৰ্ড নাই যদি আপোনালোকে জব কাৰ্ডৰ বাবে আবেদন কৰিব লাগিব। যিসকলে এখন চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে তেওঁলোকৰ যদি জব কাৰ্ড এতিয়াও নাই তেনেহ'লে আপোনালোকে আজিয়েই আপোনালোকৰ গাঁও পঞ্চায়তত গৈ জব কাৰ্ডৰ বাবে আবেদন কৰি লওক। নতুন জব কাৰ্ডৰ বাবে আপোনালোকে আবেদন কৰি লওক। জব কাৰ্ড নহ'লে লাভ নকৰিবও পাৰে আপোনালোকে চৰকাৰী ঘৰৰ ধন। লাখ লাখ লোকৰ বাবে লৈছোঁ আজিৰ এই গুৰুত্বপূৰ্ণ 5টা কাম। আপোনালোকে এখন চৰকাৰী ঘৰ পাবলৈ হ'লে এই 5টা গুৰুত্বপূৰ্ণ কাম কৰি লওক, নহ'লে লাভ নকৰিব পাৰে চৰকাৰী ঘৰৰ ধন। লাখ লাখ লোকৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ কাম লৈ আহিছোঁ। যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ বাবে আহি গৈছে ডাঙৰ খবৰ, গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে আপোনালোকৰ এখন চৰকাৰী ঘৰ পাবলৈ হ'লে এই 5টা গুৰুত্বপূৰ্ণ কাম কৰি লওক। 5টা গুৰুত্বপূৰ্ণ কাম কৰিলে আপোনালোকে লাভ কৰিব চৰকাৰী ঘৰৰ ধন। আজি ইমানতে ৰাখিছোঁ, ধন্যবাদ।